আছে ই উপায় গালিয়ে পাৰে নেকি মইতো এতিয়ালৈকে পইচা দিয়া নাই মানে যাব লাগিব এই এইটো অনুম নেকি ও ময়ে দেখোন দাদা মোৰ পইচাখিনি তুমি কেতিয়া দিবা ও দাদা দিম নহয় 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 মই সেইটো নাজানো দাদা মোৰ ঘৰৰ বহুত পৰিস্থিতি পৰি আছো মোৰ ঘৰৰ বহুত খানা কাৰণে নহয় 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 মই আজি তোমাক এইটো নাজানো তুমি মোৰ টকাখিনি পটাপট দিবা নহ'লে কিন্তু মই তোমাক নহ'লে মই তোমাক কি কৰিম চাবি তোমাক তই মোক নিদিয় আছা ন মই মোৰ বছক মাতি আনি আছো যা আনবি যা তোৰ কাক বছক মাতি লৈ যা বছক আহিব দিয়া ঠিক আছে বছক লৈ যোৱা মই বছৰ আগত এটা কথা কৈছোঁ মই এটা বহুত পৰিস্থিতি কৰিছোঁ এটা মানুহে মোক ইমান ধমকি দিছে মোৰ ইমান ৰাগ উঠছে কি মই তাক মাৰি ফেলব মন যায় আছে ঠিক আছে তই মোক কি দিম আৰু বছৰ চিকৰকে দিম কি কৈছা তুমি চিকন নহয় আমাৰ বছে ৰজনী আৰু চিগনেচাৰ পায় দিম দে ছাৰ হ'ব নে ছাৰ তুই মস্তা মই যাও হ'ব তাই তাতে থাকে মোটামুটি তাই তাতে খৰচ হয় মই ভালো দিম কিছু নাই মাৰিছিল তই বোলে আমাৰ ইয়াত সিদিনাখন দম দিছিলি ছিলো যেখানে আমাৰ বস্তক লৈ আনছে এক পেকেট ৰজনী দি চৰি মোৰ ভুল হৈছে মই আৰু একো নকওঁ আৰু লাগি ময়ো আপোনাক এক পেকেট ৰজনীগন্ধা খুৱাম দে বেয়া নাপাবি বছ হ'ব ঠিক আছে